নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰিয়ংকা অসমীয়া বুৱাৰী প্ৰথম ভিডিঅ'টোত ইমানখিনি সাপোৰ্ট কৰাৰ বাবে বহুত ধন্যবাদ আজি পিছে DIY ভিডিঅ' লৈ আহা নাই আজি এটা নতুন চাটনি ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছো প্ৰথমটো চাটনি হৈছে কাচকলৰ বাকলিৰ চাটনি আপোনালোকে কেতিয়াবা কাচকলৰ বাকলিৰ চাটনি খাই পাইছেনে এদিন বনাই খাই চাবচোন বহুত টেষ্টি মই কেনেকৈ বনাইছিলো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো কাচকলৰ বাকলিৰ চাটনি বনাবৰ কাৰণে আপোনালোকে লাগিব কাচকলৰ বাকলি তাৰ পিছত মান ধনিয়া পাত কেইটামান নহৰু লৈছো এপিস আদা আৰু আলু আৰু জলকীয়া এইখিনি সৰুকৈ কুটি লম আলু এই কাৰণে লৈছো যাতে কাচকলৰ যেটো ভাব হেটো অকনমান নাইকিয়া হৈ যায় আলুৱে মানে অলপ দেয়া ভাবটো নাইকিয়া কৰি দিয়ে তাৰ পিছত এই সৰুকৈ কুটি গ্ৰাইণ্ডাৰ ভিতৰত ভৰাই লৈছো গুটেইখিনি ইয়াত অকনমান নিমখ এড কৰি আৰু এইখিনি গ্ৰাইণ্ড কৰি দিম এয়া ৰেডি হৈ গ'ল চাটনিটো বহুতে টেষ্টি চাটনি এটা হৈ যায় আপোনালোকে নিশ্চয় ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব জয় গম পালে কেনেদৰে বনালো মই চাটনিটো এদিন বনাই খাইছে বহুতে টেষ্টি আপোনালোকে ভাতৰ সৈতেও খাব পাৰে লুচি পুৰিৰ সৈতে নহলে পকৰীৰ সৈতে খাবলৈ বহুত টেষ্টি লাগে সেকেন্ডটো চাটনি হৈছে দহি কচুৰ চাটনি কেতিয়াবা খাই পাইছেনে মই কেনেকৈ বনাইছো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো এই দহি কচু মই বাৰীৰ পৰা চিঙি আনিলো তাৰ পিছত সৰুকৈ কুটি ল'ব লাগিব কুটি লৈ তাৰ বাকলিখিনি গুচাই ল'ব লাগিব ইয়া বাকলিখিনি গুচাই লৈছো আৰু গুচাই লোৱাৰ পাছত সৰুকৈ মিহিকৈ কুটি দিব লাগিব পাচলি কুটাৰ নিচিনাকৈ দহি কচুৰ চাটনি বনাবৰ কাৰণে ইয়া মই প্লেটত লৈছো দহি কচু কুটা দুটা আমলখি কেইটামান নহৰু আদা আৰু জলকীয়া আমলখিখিনিও কুটি ললো কুটি পেলাই ইয়া মিক্সাৰ গ্ৰাইণ্ডাৰৰ ভিতৰত ভৰাই দিছো গুটেইখিনি ভৰোৱাৰ পাছত ইয়াত নিমখ এড কৰি দিম তাৰ পাছত এয়া আমাৰ ৰেডি হৈ গ'ল চাটনি বহুত টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি খাই চাব বহুত টেষ্টি চাটনি আজি নিশ্চয় চাটনি ৰেচিপি দুটা আপোনালোকে ভাল পালে এদিন ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কেনেকুৱা হয় মোক জনাবলৈ কিন্তু নাপাহৰিব আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই